বা অসমীয়া বা অসমীয়া জাতিটোলৈ মই ইমানেই নিজকে মই গৌৰৱ মই অনুভৱ কৰিছোঁ। আমাৰ অসমীয়া মানুহ ইমানে টেলেণ্টেড। আজি আমাৰ অসমীয়া মানুহসোপাৰ কাৰণে তেওঁলোকে নিজৰ অসমখন আজি বিক্ৰী দিবলৈ ওলাইছে কিছুমান দুটকা পইচাৰ কাৰণে। আপোনালোককতো ভৰিত ধৰিলেও চাগে আপোনালোকে কি বুলি ক'ম এতিয়া, মোক ভগৱানেও মোক ক্ষমা কৰি নিদিব চাগে। আপোনালোকৰ আমাৰ নিষ্ঠুৰ অসমীয়াবিলাকক মই এষাৰ কথা মই কওঁ, আমাৰ অসমীয়া মানুহসোপাই আজি যুগটোত অকল পইচাৰ কাৰণে জীয়াই আছে, সেইটো প্ৰমাণিত হৈ গ'ল দেই। কথাটো হ'ল এনেকুৱা, আজি আমাৰ অসমৰ মানুহ প্ৰায়খিনি মানুহ ইমানখিনি নিলজ্জ হৈছে। কিছুমান অসমীয়া মানুহ বাদ দি কিছুমান মানুহ এনেকুৱা হৈছে য'ত আমাৰ জুবিন দাৰ ন্যায়ৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে, আৰু কিছুমান নিলজ্জ কিছুমান লোভীয়া মানুহ এনেকুৱা আছে যি দুটকা পইচাৰ কাৰণে অকল মামা 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 চিঞৰি আছে। এষাৰ কথা মনত ৰাখিব আপোনালোকে, দেশতকৈ মোমাই ডাঙৰ নহয়, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি আজি অতীতৰ পৰা আমি এষাৰ কথা শুনি আহিছোঁ। গতিকে এই নীলাজ খোপাক মই কৈছোঁ, অসমীয়াবোৰক, তহঁতৰ কাৰণে আজি অসম এনেকুৱা এটা পৰ্যায়লৈ পাবগৈ, তহঁতক উদ্ধাৰ কৰিবলৈ কোনো দিনাখন মানুহ কোনো নোলাব। আৰু মোৰ নিচিনা মানুহ হ'লেতো তহঁতক ডিঙি ৰেপি তেতিয়াতে মই মাৰি পেলাম, যদি তহঁতি হেল্প বিচাৰ। জয় আই অসম, জয় জুবিন দা।